ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোক নিশ্চয় কুশলে আছা। আজি আমি তোমালোকৰ লগত সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ এটি পাঠ আমাৰ চৌপাশৰ বজাৰ এই সম্পৰ্কে আলোচনা কৰিম। তোমালোকে মোৰ কথাখিনি মন দি শুনিবা বুলি আশা ৰাখিছোঁ আৰু লগতে প্ৰয়োজনীয় কথাখিনি লিখি ৰাখিবলৈ টোকা বহীসমূহ উলিয়াই ল'বা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে দৈনন্দিন জীৱনত শুই উঠাৰ পৰা শুৱালৈকে বিভিন্ন ধৰণৰ সামগ্ৰী বা বস্তু ব্যৱহাৰ কৰা, যেনে শুই উঠি টুথপেষ্ট ব্যৱহাৰ কৰা, চাহ বিস্কুট খোৱা, চাউল দালি চেনি, লিখিবৰ বাবে বহী, শাক পাচলি ফল মূল ইত্যাদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী বা বস্তু তোমালোকে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা। এই সকলোবোৰ সামগ্ৰী তোমালোকে ঘৰত পোৱা জানো? নিশ্চয় নোপোৱা। এই সামগ্ৰীসমূহ তোমালোকে কিনি আনিব লগা হয়, হয়নে নহয়? এই যে কিনি আনিবলগীয়া হয়, আমি ক'ৰ পৰা কিনি আনো? আমি এই সামগ্ৰীসমূহ নিৰ্দিষ্ট বজাৰৰ পৰা কিনি আনো, হয়নে নহয়? আজি আমি তোমালোকৰ লগত আমাৰ চৌপাশে থকা বিভিন্ন বজাৰৰ সম্পৰ্কে আলোচনা কৰিম। তোমালোকে মোৰ কথাখিনি মন দি শুনিবা বুলি আশা ৰাখিলোঁ। ছাত্ৰ ছাত্ৰীসকল আমি প্ৰথমতে সাধাৰণ অৰ্থত বজাৰ মানেনো কি আমি জানো আহাচোন। বজাৰ বুলি ক'লে সাধাৰণতে এটুকুৰা নিৰ্দিষ্ট ঠাইকে বুজোঁ, য'ত গ্ৰাহক আৰু বিক্ৰেতাৰ পৰস্পৰ মুখামুখি হয় আৰু টকা পইচা বা মুদ্ৰাৰ বিনিময়ত বস্তু বা সামগ্ৰী কিনা বেচা কৰা হয়। এতিয়া আমি চাওঁ আহাচোন, প্ৰথমতে বজাৰ বুলি ক'লে সাধাৰণতে এটুকুৰা নিৰ্দিষ্ট ঠাইকে বুজোঁ। বজাৰ হ'বলৈ হ'লে এটুকুৰা নিৰ্দিষ্ট ঠাইক বুজোঁ, হয়নে নহয়? আৰু তাৰপাছত কি কৈছে, গ্ৰাহক আৰু বিক্ৰেতাৰ পৰস্পৰ মুখামুখি হয়। গ্ৰাহক মানে কি বাৰু? গ্ৰাহক মানে হৈছে যিয়ে বস্তু কিনে, তেওঁ গ্ৰাহক বুলি কোৱা হয়। আৰু বিক্ৰেতা মানে হৈছে যিয়ে বস্তুটো বিক্ৰী কৰে, বস্তু বা সামগ্ৰীটো যিয়ে বিক্ৰী কৰে তেওঁক বিক্ৰেতা বুলি কোৱা হয়। ইয়াত কি কৈছে, গ্ৰাহক আৰু বিক্ৰেতা পৰস্পৰ মুখামুখি হয়। গ্ৰাহক আৰু বিক্ৰেতাজন পৰস্পৰ মুখামুখি হয় বুলি কৈছে। ক'ত? এটুকুৰা নিৰ্দিষ্ট ঠাইত। এটুকুৰা নিৰ্দিষ্ট ঠাইত গ্ৰাহক আৰু বিক্ৰেতাজন পৰস্পৰ মুখামুখি হয়। আৰু কৈছে টকা পইচা বা মুদ্ৰাৰ বিনিময়ত বস্তু বা সামগ্ৰী কিনা বেচা কৰা হয়। বজাৰত কি কৰা হয়? টকা পইচা বা মুদ্ৰাৰ বিনিময়ত বস্তু বা সামগ্ৰী এটা আমাক কি হয়? কিনা বেচা কৰা হয়। গতিকে তোমালোকে বুজি পাইছা, বজাৰ বুলি ক'লে এটুকুৰা নিৰ্দিষ্ট ঠাই লাগিব আৰু ঠাইত য'ত গ্ৰাহক আৰু বিক্ৰেতাই পৰস্পৰ মুখামুখি হয় আৰু টকা পইচা বা মুদ্ৰাৰ মাধ্যমত বস্তু বা সামগ্ৰীটো কিনা বেচা কৰে। গতিকে সেই ঠাইডোখৰকে বজাৰ বুলি কোৱা হয়। কিন্তু সাধাৰণ অৰ্থত কয়। এই ধাৰণাটো বুজিবৰ কাৰণে আমি এটা উদাহৰণ চাওঁ আহাচোন। এইখন এখন নিৰ্দিষ্ট ঠাই, হয়নে নহয়? ইয়াত কি হৈছে? ইয়াত এইজন গ্ৰাহক আৰু এইজন হ'ল বিক্ৰেতা। এতিয়া গ্ৰাহকে কোনো এটা নিৰ্দিষ্ট বস্তু কিনিবৰ কাৰণে এই ঠাইডোখৰলৈ আহিছে আৰু তেওঁলোকে পৰস্পৰ মুখামুখি হৈছে, হয়নে নহয়? পৰস্পৰ মুখামুখি হৈছে আৰু বস্তু এটা কিনিবৰ কাৰণে তেওঁ কি হৈছে? মুদ্ৰা দিহে বস্তু এটা তেওঁ প্ৰয়োজনীয় বস্তুটো কিনিব, হয়নে নহয়? মুদ্ৰাৰ জৰিয়তে তেওঁ প্ৰয়োজনীয় বস্তুটো কিনিব। গতিকে আমি এই ধাৰণাটোৰ পৰা গম পাইছোঁ যে বজাৰ বুলি ক'লে এনেকুৱা নিৰ্দিষ্ট ঠাইক বুজোৱা হয়। আৰু কি কৈছে তাত? গ্ৰাহক আৰু বিক্ৰেতা পৰস্পৰ মুখামুখি হয় আৰু মুদ্ৰাৰ মাধ্যমেদি তেওঁলোকে বস্তু কিনা বেচা কৰে। মুদ্ৰাৰ মাধ্যমেদি বস্তু এটা কিনা বেচা কৰে। মুদ্ৰাৰ জৰিয়তে তেওঁলোকে এই বস্তু যি বস্তু লাগে তেওঁ মুদ্ৰাৰ মাধ্যমেদি এই বস্তুটো কিনা বেচা কৰে, কিনিব পাৰে আৰু তেওঁ মুদ্ৰাৰ মাধ্যমেদি বিকে। গতিকে আমি বজাৰ ধাৰণাটো নিশ্চয় বুজি পাইছোঁ। এতিয়া তোমালোকৰ নিশ্চয় জানিব মন গৈছে, পুৰণি কালত মানুহে কেনেধৰণে বজাৰ কৰিছিল? পুৰণি কালত টকা পইচাৰ প্ৰচলন নাছিল, হয়নে নহয়? গতিকে সেই সময়ত মানুহখিনিয়ে কেনেধৰণে বজাৰ কৰিছিল বাৰু? সেই সময়ত তেওঁলোকে বিনিময় প্ৰথাৰ জৰিয়তে বজাৰ কৰিছিল। বিনিময় প্ৰথা মানেনো কি? বিনিময় প্ৰথা হৈছে কি? সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা।
সামগ্ৰী সলনি সামগ্ৰী বিনিময় কৰি সেই সময়ত মানুহে বজাৰ কৰিছিল। এতিয়া এই ছবিখনত তোমালোকে নিশ্চয় দেখিছা, ইয়াত কি কৰিছে, ইয়াত তেওঁলোকে এটা নিৰ্দিষ্ট সামগ্ৰী দিছে আৰু তাৰ বিনিময়ত আন এটা সামগ্ৰী ইজনৰ পৰা লৈ গৈছে। সেই সময়ত কি কৰিছে, বস্তু বা সামগ্ৰী সাল সলনি কৰিছিল, অৰ্থাৎ তেওঁলোকৰ যিবিলাক অভাৱ আছিল সেই অভাৱসমূহ তেওঁলোকে বস্তু বা সামগ্ৰীৰ জৰিয়তে সাল সলনি কৰি পূৰণ কৰিছিল। কাৰোবাক যদি মাছ লাগে তেওঁ মাছ দি তেওঁ কি কৰিছিল, হালধি লৈ গৈছিল। ঠিক সেইদৰে কাৰোবাক যদি চাউল লাগে তেওঁ চাউল দি পিনে মাছ লৈ গৈছিল। তেনেধৰণে কাৰোবাক যদি দালি লাগে তেওঁ দালি দি পিনে মাছ বা তেওঁলোকে চাউল লৈ গৈছিল। ঠিক তেনেদৰে বস্তু এটা সাল সলনি কৰি পিনে সেই সময়ত তেওঁলোকে বজাৰ কৰিছিল। আৰু এই প্ৰথাটোক কি বুলি কোৱা হয়, বিনিময় প্ৰথা বুলি কোৱা হয়। এই ছবিখনত তোমালোকে দেখিছা মাছৰ সলনি তেওঁ কি হালধি লৈ গৈছে। ঠিক সেইদৰে এই ছবিখনত চোৱাচোন, ঠিক আছে, কোনো এটা বস্তু বা সামগ্ৰীৰ সাল সলনিৰ জৰিয়তে এই বিনিময় প্ৰথাটো সম্ভৱ হৈছিল। এই বিনিময় প্ৰথাটো পুৰণি দিনতে চলা এটা ব্যৱস্থা। এই যে বিনিময় প্ৰথা, এই বিনিময় প্ৰথা বৰ্তমান সময়তো দেখা যায়। ক'ত দেখা যায়, জোনবিল মেলাত দেখা যায়। বৰ্তমান সময়ত জোনবিল মেলাত এই যি পুৰণি বিনিময় প্ৰথা, এই বিনিময় প্ৰথাটো দেখা যায়। জোনবিল মেলা ক'ত পতা হয়, মৰিগাঁও জিলাৰ জাগিৰোডৰ ওচৰৰ জোনবিলৰ পাৰত এই জোনবিল মেলা অনুষ্ঠিত হয়। ক'ত হয়, মৰিগাঁও জিলা জাগিৰোডৰ ওচৰত। আৰু এই জোনবিল মেলা কেতিয়া অনুষ্ঠিত হয়, মাঘ বিহুৰ কেইদিনমানৰ পিছতে। মাঘ বিহু কেইদিনমানৰ পিছতে এই জোনবিল মেলা অনুষ্ঠিত হয়। আৰু বছৰত এবাৰহে অনুষ্ঠিত হয়। মনত ৰাখিবা, বছৰত এবাৰহে অনুষ্ঠিত হয় এই জোনবিল মেলা। আৰু এই যে জোনবিল মেলা, এই জোনবিল মেলাত কি হৈছে, এই বজাৰত বিনিময় প্ৰথাৰ জৰিয়তে হয়। এই জোনবিল মেলাখনৰ যিখন বজাৰ বহে তাত বিনিময় প্ৰথাৰ জৰিয়তে বস্তুবিলাক কি হয়, আদান প্ৰদানৰ জৰিয়তে বজাৰ হয়। বস্তুবিলাক আদান প্ৰদানৰ জৰিয়তে সেই বজাৰসমূহ হৈছিল। এই ছবিখনত তোমালোকে দেখিছা, এই ছবিখনৰ পৰা নিশ্চয় বুজিব পাৰিছা। এই যে জোনবিল মেলা, এই জোনবিল মেলাত পাহাৰৰ তিৱা, কাৰ্বি, খাচী, জয়ন্তীয়া আদি জনজাতিৰ লোকসকলৰ লগতে ভৈয়ামৰ বিভিন্ন মানুহ এই বজাৰলৈ আহিছিল। এই বজাৰলৈ কি হৈছিল, পাহাৰৰ মানুহখিনি অহাৰ লগে লগে ভৈয়ামৰ মানুহখিনি আহিছিল আৰু তেওঁলোকৰ মাজত এটা সম্প্ৰীতি বা মিলা প্ৰীতিৰ ভাৱৰ সৃষ্টি হৈছিল বা সৃষ্টি হৈছে বৰ্তমানেও। এই যে জোনবিল মেলা, এই জোনবিল মেলাত তিৱা জনগোষ্ঠীৰ যিজন ৰজা আছে তেওঁ সেই বছৰটোৰ কাৰণে কৰ সংগ্ৰহ কৰে। এই জোনবিল মেলাখনৰ জৰিয়তে তিৱা জনজাতীয় যিজন ৰজা আছে, ৰজাজনে ইয়াত কৰ সংগ্ৰহ কৰে, বছৰটোৰ বাবে কৰ সংগ্ৰহ কৰে। মনত ৰাখিবা। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এইখনে একমাত্ৰ বিনিময় বজাৰ। এই বিনিময় বজাৰখন জোনবিল মেলাৰ বাদ দি আৰু ভাৰতবৰ্ষৰ ক'তো নাই। জোনবিল মেলাতে হয় বিনিময় যি ব্যৱস্থা, এই বিনিময় ব্যৱস্থা সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এইখনেই একমাত্ৰ বজাৰ। মনত ৰাখিবা। জোনবিল মেলাৰ কিছু দৃশ্যাংশ আছে, তোমালোকে চোৱাচোন। এয়া পিঠাৰ সলনি তেওঁলোকে বিভিন্ন ধৰণৰ বস্তু লৈছে। ঠিক সেইদৰে দেখিছা, ঠিক সেইদৰে মাছৰ সলনি হালধি লৈছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে যি বজাৰৰ ধাৰণা আছিল, সেই বজাৰৰ ধাৰণাৰো সলনি হ'ব ধৰিলে। কাৰণ যিখন বিনিময় প্ৰথাৰ ব্যৱস্থাৰ বিষয়ে আমি আলোচনা কৰিছোঁ, বিনিময় প্ৰথাত যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হয়। কাৰণ তাত নিৰ্দিষ্ট মূল্য নাথাকে বস্তুৰ। এই চাউলখিনিৰ বিনিময়ত কি পাব, চাউলখিনিৰ বিনিময়ত তেওঁ কি পাব, বা তেলখিনিৰ বিনিময়ত তেওঁ কি পাব, তাৰ কোনো মূল্য নাই। চাউল লগা ব্যক্তিজনক তেল যদি দৰকাৰ হয়, তেওঁ সেই বজাৰত তেল দিয়া ব্যক্তিজনে চাউল দৰকাৰ নহ'বও পাৰে। গতিকে বিভিন্ন ধৰণৰ খেলি মেলিৰ সৃষ্টি হৈছিল সেই সময়ত। গতিকে সময়ৰ পৰিৱৰ্তনৰ লগে লগে সেই বজাৰৰ যিটো ধাৰণা, সেই বিনিময় প্ৰথা ব্যৱস্থা লাহে লাহে নাইকিয়া হ'ব ধৰিলে। আৰু মুদ্ৰাৰ প্ৰচলনৰ লগে লগে বজাৰ এটা ব্যাপক ধাৰণাৰ সৃষ্টি হ'ল। বজাৰ ব্যৱস্থাৰ এটা বহল অৰ্থত ব্যৱহাৰ কৰিবলৈ ল'লে। বৰ্তমান সময়ত বজাৰৰ ধাৰণাটোনো কি, আমি চাওঁ আহাচোন। আজিকালিৰ দিনত বজাৰ বুলি ক'লে আমি মুদ্ৰাৰ মাধ্যমত সামগ্ৰী বা সেৱাৰ কিনা বেচা কৰা ব্যৱস্থাটোকে বুজায়। আজিকালিৰ দিনত বজাৰ বুলি ক'লে কি হ'ব, মুদ্ৰাৰ মাধ্যমত, টকা পইচাৰ বা মুদ্ৰাৰ মাধ্যমত সামগ্ৰী বা সেৱা
আমি আগতে পাইছিলোঁ অকল সামগ্ৰী বুলিয়ে পাইছিলোঁ, সামগ্ৰী কিনা বেচা কৰা, কিন্তু ইয়াৰ লগতে কি আছে আজিকালি যিটো ধাৰণা বজাৰ ধাৰণা সেইটো ব্যাপক অৰ্থত ব্যৱহাৰ কৰা হয়, বহল অৰ্থত ব্যৱহাৰ কৰা হয়। ই সামগ্ৰীৰ লগতে সেৱা কিনা বেচা কৰাৰ লগত ব্যৱস্থাটোকো বুজায়, সামগ্ৰীৰ লগতে সেৱা কিনা বেচা কৰাটো। এতিয়া আমি সেইটো অধিক বুজিবৰ কাৰণে চাওঁচোন। উদাহৰণস্বৰূপে যিবিলাক সেৱা আছে, সেৱাবিলাক কি? চিকিৎসা সেৱা, উকিল সেৱা, মেকানিকৰ সেৱা, পানী যোগান সেৱা, পৰিবহণ সেৱা, বিজুলী সেৱা, এই টেলিফোনৰ সেৱা, এইবিলাক বিভিন্ন ধৰণৰ সেৱা আছে। এই সেৱাবিলাক আমি কি মুদ্ৰাৰ মাধ্যমেদি আমি পাব পাৰোঁ। উদাহৰণস্বৰূপে যদি চাওঁ, তোমাৰ যেতিয়া অসুখ হয় তুমি তেতিয়া ডক্টৰৰ ওচৰলৈ যোৱা, হয়নে নহয়? ডক্টৰৰ ওচৰলৈ যোৱাৰ পাছত ডক্টৰে তোমাক চাই শেষ হোৱাৰ পাছত তেওঁ যি সেৱা আগবঢ়ালে, তোমাক যি অসুখটো চালে তাৰ বিনিময়ত তুমি এটা মাননি দিয়া বা ফ্ৰীজ দিয়া, হয়নে নহয়? গতিকে এই চিকিৎসা সেৱাটোৰ বিনিময়ত তুমি এটা মাননি বা ফ্ৰীজ দিলা, সেইটো হৈছে এক বজাৰ ব্যৱস্থাৰ অংশ। ঠিক সেইদৰে তোমালোকৰ ঘৰত লাইট ব্যৱহাৰ কৰা, লাইটৰ বিনিময়ত তোমালোকে মাহৰ শেষত বা কোনোবা এটা নিৰ্দিষ্ট সময়ত তোমালোকে লাইটৰ কৰ পৰিশোধ কৰা। ঠিক সেইদৰে তোমালোকৰ ঘৰত যদি চৰকাৰীভাৱে বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত যদি তোমালোকৰ ঘৰত পানী পাইপৰ ব্যৱস্থা আছে, তাৰ বিনিময়তো তোমালোকে মাহৰ শেষত নিৰ্দিষ্ট এটা কৰ পৰিশোধ কৰিব লাগে। ঠিক সেইদৰে মেকানিকৰ ক্ষেত্ৰতো হওক বা উকিল যদি তোমাৰ প্ৰয়োজন হয়, পৰিবহণৰ ক্ষেত্ৰতে হওক বা টেলিফোন সেৱাৰ ক্ষেত্ৰতে হওক, আমি এটা নিৰ্দিষ্ট কৰ দিব লগা হয়। এই সেৱাসমূহৰ বিনিময়ত আমি এটা নিৰ্দিষ্ট মুদ্ৰা বা মাননি বা ফ্ৰীজ দিব লগা হয়, আৰু সেইটো বজাৰৰ অংশ। গতিকে আমি যিটো আধুনিক ধাৰণা, সেই আধুনিক ধাৰণাটোৰ মতে কি হৈছে, মুদ্ৰাৰ মাধ্যমেদি সামগ্ৰী বা সেৱাসমূহৰ কিনা বেচা কৰা ব্যৱস্থাটোকে বুজোৱা হয়। গতিকে বৰ্তমানৰ যিটো বজাৰৰ ধাৰণা, সেই ধাৰণাটো বহল অৰ্থত ব্যৱহাৰ কৰা হয়। তদুপৰি আমি যে ব্যৱহাৰ কৰোঁ ইণ্টাৰনেটৰ সহায়তো আমি সামগ্ৰী কিনা বেচা কৰিব পৰা ব্যৱস্থাটো আছে বৰ্তমান সময়ত। ইয়াত কি হৈছে, ক্ৰেতা আৰু বিক্ৰেতাগৰাকীয়ে মুখামুখি নোহোৱাকৈ বস্তুটো কিনা বেচা কৰাটো সম্ভৱ হৈ উঠিছে। এতিয়া তুমি এমাজন হওক বা ফ্লিপকাৰ্টতে হওক, কোনো এটা বস্তু যদি তোমাৰ প্ৰয়োজন হৈছে, তুমি এমাজন, ফ্লিপকাৰ্ট, মিন্ত্ৰা, বিভিন্ন ধৰণৰ আছে, তেনেকুৱা ধৰণৰ এপছবিলাকত আছে, তুমি তাত গৈ পিনে বস্তুটো চাৰ্চ কৰি তোমাৰ নামত যিটো একাউণ্ট থাকে তাৰ জৰিয়তে তুমি বস্তুটো ক্ৰয় কৰিব পাৰা। আৰু সেই তুমি কাৰ পৰা ক্ৰয় কৰিছা, সেই মানুহজনক তুমি লগ নোপোৱাকৈ তুমি বস্তুটো কিনিব পৰা ব্যৱস্থা এটা আছে বৰ্তমান সময়ত। এইটো ইণ্টাৰনেটৰ জৰিয়তে পাৰি। তাত তুমি মোবাইলৰ পৰা আদি কৰি কাপোৰ কানি সকলোখিনি বস্তু তাত পোৱা যায়। গতিকে বৰ্তমানৰ যিটো ধাৰণা, এই ধাৰণাটো বৰ্তমানৰ যিটো বজাৰৰ ধাৰণা, সেইটো এটা ব্যাপক অৰ্থত ব্যৱহাৰ কৰা হয়। এতিয়া আমি বজাৰৰ প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰিম। বজাৰৰ এটা প্ৰধান ভাগ হৈছে দৈনিক বজাৰ। দৈনিক বজাৰ কি? দৈনিক বজাৰত স্থায়ী ঘৰত এই দোকান বজাৰবোৰ বহে বাবে ইয়াক স্থায়ী বজাৰ বুলি কয়। দৈনিক বজাৰক স্থায়ী বজাৰ বুলি কোৱা হয়। কি কাৰণে কোৱা হয় ইয়াক? স্থায়ী ঘৰত এই দোকানবোৰ বহে বাবে, স্থায়ী ঘৰত এই দোকান বজাৰবোৰ বহে বাবে ইয়াক স্থায়ী বজাৰ বুলি কোৱা হয়। মনত ৰাখিবা। দ্বিতীয়তে কি হৈছে, সপ্তাহৰ এক নিৰ্দিষ্ট দিনত বন্ধ থাকে আৰু বাকী দিনকেইটাত খোলা থাকে। দৈনিক বজাৰ কি হয়, সপ্তাহৰ নিৰ্দিষ্ট এটা দিনতহে বন্ধ থাকে, বাকীকেইটা দিন সদায় খোলা থাকে। দৈনিক বজাৰ এটা প্ৰধান বৈশিষ্ট্য। ইয়াত বিজ্ঞানসন্মত জোখ-মাখৰ পদ্ধতি ব্যৱহাৰ কৰা হয়। ইয়াত যি জোখ-মাখ কৰি পিনে বস্তুটো দিয়া হয়, সেই বস্তুবোৰ বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰি পিনে দিয়া হয়। যিখন জোখ-মাখৰ ব্যৱহাৰ, তোমাক চেনি 1 কেজি লাগে, তাত সুন্দৰভাৱে তোমাক জুখি দিয়াৰ ব্যৱস্থা থাকে, বা আলু 1 কেজি লাগে। তাত কোনো ধৰণৰ ভাগ কৰি পিনে, এতিয়া আমি যিবোৰ সাপ্তাহিক বজাৰ তোমালোকে নিশ্চয় দেখিছা, সাপ্তাহিক বজাৰত গ'লে মানে কি হয়, তাত বস্তুবোৰ ভাগ কৰি পিনেহে কিছুমান ঠাইত বিক্ৰী কৰা হয়, ভাগ কৰি পিনে। কিন্তু এই দৈনিক বজাৰত সেই তেনেকুৱা ধৰণৰ ব্যৱস্থা নাই। ইয়াত বিজ্ঞানসন্মত জোখ-মাখ পদ্ধতি ব্যৱহাৰ কৰি পিনে ইয়াত বস্তু এটা কিনা বেচা কৰা হয়।
ঠিক সেইদৰে আমি চতুৰ্থটো পইণ্ট চাওঁ, কিছুমান দোকানত সামগ্ৰীৰ মূল্য বৰ্ডত লিখা থাকে। কিছুমান দোকানত কি কৈছে, সামগ্ৰীৰ মূল্যবোৰ বৰ্ডত এই এনেকুৱা ধৰণৰ বৰ্ডত লিখা থাকে। সামগ্ৰীৰ মূল্য, কোনটো সামগ্ৰীৰ মূল্য কিমান, ইয়াত সুন্দৰভাৱে বৰ্ডত লিখা থাকে। তদুপৰি প্ৰত্যেকটো সামগ্ৰীৰ এটা নিৰ্দিষ্ট দৰ থাকে। দৰ মানে কি বাৰু? দৰ মানে হৈছে বস্তুটো যিটো মূল্য যিটো দাম, তাকে দৰ বুলি কোৱা হয়। মনত ৰাখিবা। দৈনিক বজাৰ যথেষ্ট সুবিধা আছে। কি কাৰণে সুবিধা হয় এই বজাৰ? এই বজাৰখন সুবিধা হোৱা মূল কাৰণটো হ'ল ই সদায় খোলা থাকে। আমি যিকোনো মুহূৰ্ততে গৈ দৈনিক বজাৰৰ পৰা আমি বস্তু বা সামগ্ৰী আমি ক্ৰয় কৰিব পাৰোঁ বা কিনিব পাৰোঁ। তদুপৰি আমি নিজৰ পচন্দ মতে বস্তু এটা কিনাৰ সুবিধা থাকে। বস্তু বা সামগ্ৰীটো আমি নিজৰ পচন্দ মতে কিনাৰ সুবিধা থাকে দৈনিক বজাৰ। এই দৈনিক বজাৰবোৰ সাধাৰণতে নগৰ বা চহৰ অঞ্চলত বেছিকৈ থাকে। কিয় থাকে? নগৰ বা চহৰ অঞ্চলত জনসংখ্যাটো যথেষ্ট বৃদ্ধি বা জনসংখ্যা যথেষ্ট ঘন হোৱাৰ বাবে নগৰ বা চহৰ অঞ্চলত এই দৈনিক বা স্থায়ী বজাৰসমূহ বেছিকৈ দেখিবলৈ পোৱা যায়। কিন্তু আজিকালি আমাৰ যিসমূহ গাঁও আছে, এই গাঁওসমূহতো এই দৈনিক বজাৰসমূহ দেখিবলৈ পোৱা যায়। এতিয়া আমাৰ অসমৰ এখন প্ৰসিদ্ধ দৈনিক বজাৰৰ নাম ক'ব পাৰিবানে? অসমৰ এখন প্ৰসিদ্ধ দৈনিক বজাৰ হৈছে গুৱাহাটীৰ ফাঁচী বজাৰ। গুৱাহাটীৰ ফাঁচী বজাৰখন হৈছে এখন অসমৰ প্ৰসিদ্ধ দৈনিক বজাৰ। ইয়াত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ এক অৰ্থনৈতিক ক্ষেত্ৰ বা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে এই বজাৰখনৰ জৰিয়তে যথেষ্টখিনি উপকৃত হৈছে। গতিকে তোমালোকে নিশ্চয় গম পাইছা দৈনিক বজাৰ মানে কি? দৈনিক বজাৰ হৈছে কি? স্থায়ী বজাৰ। ইয়াত সকলো ধৰণৰ দোকান বজাৰসমূহ স্থায়ীভাৱে থাকে। ইয়াত নিৰ্দিষ্ট দিনতহে বন্ধ থাকে, বাকী দিনকেইটা খোলা থাকে। বিজ্ঞানসন্মত পদ্ধতিৰে জোখ মাখৰ ব্যৱস্থা কৰা হয়। মূল্যসমূহ নিৰ্ধাৰণ কৰা থাকে ইয়াত। গতিকে দৈনিক বজাৰ ধাৰণাটো তোমালোকে নিশ্চয় পাইছা। আজি খণ্ডটোত আমি কি শিকিলোঁ? আজি খণ্ডটোত আমি বজাৰ সম্পৰ্কে ধাৰণা এটা পালোঁ, আৰু আজি আমি জোনবিল মেলা সম্পৰ্কে গম পালোঁ, বিনিময় প্ৰথা সম্পৰ্কে গম পালোঁ, আজিকালি দিনত বজাৰ ধাৰণা সম্পৰ্কে গম পালোঁ, বিভিন্ন সেৱা সম্পৰ্কে গম পালোঁ, ইণ্টাৰনেটৰ জৰিয়তে কেনেধৰণে বস্তু বা সামগ্ৰী ক্ৰয় কৰিব পাৰি সেই সম্পৰ্কে গম পালোঁ, বজাৰৰ প্ৰকাৰ দৈনিক বজাৰ সম্পৰ্কে গম পালোঁ। আজি আমি এই খণ্ডটি ইমানতে সামৰণি মাৰিব লাগিব। পৰৱৰ্তী খণ্ডত বজাৰৰ প্ৰকাৰ, সাপ্তাহিক বজাৰ, হকাৰে চলোৱা বজাৰ, পাইকাৰী বজাৰ, খুচুৰা বজাৰ, শ্বপিং কমপ্লেক্স, শ্বপিং মল এই সম্পৰ্কে বিশদভাৱে আলোচনা কৰিম। সকলোৰে আশু আৰোগ্য তথা সুস্বাস্থ্য কামনা কৰি আজি আমি এই খণ্ডটি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।